2025 আজি ফাৰ্ষ্ট ডে আৰু এভৰি ইয়াৰ মই জানুৱাৰী মাহৰ 1 তাৰিখে নিউ ইয়াৰ ৰিজলিউশ্যন লওঁ কিন্তু নিউ ইয়াৰ ৰিজলিউশ্যনবিলাক কেতিয়াও পুৰা নহয় কাৰণ এই ৰিজলিউশ্যনবিলাক মই বহুত টাফ লওঁ যোনটো মোৰ কাৰণে ইম্পচিবল সো এইবাৰ ভাবিলোঁ যে মই অলপমান ইজি ভিউ ৰিজলিউশ্যন লওঁ so that I can complete it so that I can finish it so that I can achieve it so এইবাৰ ভাবিলোঁ যে ফাৰ্ষ্ট ৰিজলিউশ্যনটো এইবাৰ ভাবিলোঁ যে এইটো লোৱা হওক যে মোৰতো জিম যোৱা নহয় মই লাষ্ট 2017 পৰা এভৰি ইয়াৰ ভাবোঁ যে মই জিমত এডমিশ্যন ল'ম জিম কৰিম মোৰ ভেৰি গুড ফ্ৰেণ্ড শাউট আউট টু ৰেজাক খান তেওঁৰ এটা জিম আছে তেওঁ মই জিমত যাই বহি আড্ডা মাৰোঁ তথাপিও জিমত যোৱা নহয় জিম কৰা নহয় জিমত ফিজিকেল এক্সাৰচাইজ কৰা নহয় চ' এই বছৰ ভাবিলোঁ যে জিম নকৰোঁ ঠিক আছে কিন্তু মই ফিজিকেল এক্টিভিটি কৰিম কেনেকুৱা ধৰণৰ যেনেকুৱা ওচৰে পাজৰে বজাৰ যোৱা বা অলপমান ইভিনিঙত যেতিয়া ওলাওঁ ঘৰৰ পৰা সেই সময়ত মই মোৰ চাইকেলেৰে ওলাম মই মোৰ স্কুটি বা বাইক নলওঁ বা গাড়ী নলওঁ ওচৰে পাজৰে যিখিনি কাম কৰিম মোৰ চাইকেলেৰে কৰিম ছেকেণ্ড ৰিজলিউশ্যনটো হ'ল যে মোৰ স্ক্ৰীণ টাইম মই অলপমান কমাম চ' স্ক্ৰীণ টাইম কমাব মই নোৱাৰোঁ কাৰণ মাই ৱৰ্ক ইজ লাইক ডেট যে অলপমান মোক স্ক্ৰীণ টাইম দিব লাগে চ' মই ভাবিলোঁ যে এভৰি ডে স্ক্ৰীণ টাইম মই নকমাওঁ কিন্তু এভৰি ডে মই এটা কৈ ৰিল বনাম এভৰি ডে মই এটা কৰি ভিডিঅ' বনাম চ' ডেট মোৰ স্ক্ৰীণ টাইমটো মোৰ এটা মোৰ আৰু মোৰ সমাজৰ কাৰণে মোৰ ওচৰ মাজৰ লগৰ কাৰণে স্ক্ৰীণ টাইমটো এটা গুড এক্টিভিটি হৈ থাকক এটা ভাল এক্টিভিটি হৈ থাকক আৰু মোৰ ভিডিঅ'জবিলাক আমাৰ চাব অলপমান ইনফৰ্মেটিভ হয় অলপমান ইনফৰ্মেশ্যনেৰে ভৰা হয় চ' এনেকুৱা ধৰণৰ ভিডিঅ'জে বনাম আৰু থাৰ্ড ৰিজলিউশ্যনটো মোৰ হ'ল যে মই এভৰি ইয়াৰ ফ্ৰম লাষ্ট মেনি ইয়াৰ্ছ একচুৱেলি আই হেভ বিন ৱৰ্কিং ৰিয়েলি হাৰ্ড বহুত কষ্ট কৰি আছোঁ মানে মোৰ এডভকেচি লেভেলতে হওক মোৰ জাৰ্ণালিজিম ফিল্ডতে হওক মোৰ ছ'চিয়েল মিডিয়া মাৰ্কেটিং এটা প্লেটফৰ্ম আছে আই হেভ বিন ৱৰ্কিং ৰিয়েলি হাৰ্ড চ' এই বছৰ ভাবিছোঁ আই উইল ৱৰ্ক লেছ হাৰ্ডাৰ বাট নট উইথ দ্য মানে কোনো ধৰণৰ কমিটমেণ্টত মই অলপমান কমি নাৰাখোঁ কিন্তু মই কাম কম কৰিম মানে একচুৱেলি কাম কম ল'ম মই কোৱালিটি কামৰ ওপৰত বেছি চেষ্টা দিম যে মোৰ যিকেইটা ক্লায়েণ্টছ থাকক মই যিকেইটা এক্টিভিটি থাকক সেইকেইটা কোৱালিটিভলি সেই কামকেইটা কৰোঁ লাগিলে কম অলপমান কমে কৰোঁ চ' এইবিলাক কিছুমান ৰিজলিউশ্যন লৈছোঁ মই ইজি ৰিজলিউশ্যন হয় আই বিলিভ কি এই বছৰ চাগে মোৰ নিউ ইয়াৰ ৰিজলিউশ্যনকেইটা কমপ্লিট হ'ব আৰু দিছ ইজ দ্য ফাৰ্ষ্ট ডে অফ 2025 মৰ্নিং লুক এট দিছ ইজ দ্য ব্ৰহ্মপুত্ৰ ইটছ বিন ভেৰি ফগি এণ্ড ইটছ এবাউট 8 o'clock নাও থেংক ইউ হেপী নিউ ইয়াৰ